welcome back to my channel Palky's vlog aru xokoluke Chhath Pujar xubhesa jonalu aru palohi ambari so arambhoni koru ambari Chhath Pujar purai Common planning to change your goals. So, আমি ফলফলি নগৈ প্ৰথম আহিলো বিশ্বনাথ ঘাট আৰু এই বিশ্বনাথ ঘাটৰ এটা চণ্ডী মন্দিৰ চেঞ্জ হ'ল আৰু ফলফলিৰ পৰা আমি ইয়াত আহি পেলাই ঘাটত পালোহি ইয়াৰ পিছতহে ফলফলি যোৱা হ'ব আমাৰ প্লেনিং যিহেতু আৰু ইয়াৰ প্ৰথমবাৰৰ বাবে মই ছট পূজা চালোঁ ভালদৰে চ' বহুতে ভাল লাগিল কিন্তু অকণমান লেট হৈ গ'লোঁ সেইটো কাৰণে ইমান মানুহ নাই এতিয়া ত' এয়া হৈছে শিৱ মন্দিৰ এণ্ড ফাইনেলি আমি পালোহি ফলফলি আৰু এয়া হৈছে ফলফলিৰ শনি মন্দিৰ আৰু তাৰ কাষতে আছে পুখুৰী এটা য'ত ছট পূজা পতা আমি বহুতে লেট হ'লোঁ বাট ষ্টিল কেপচাৰ কৰিব আৰু এয়াই হৈছে ফলফলিৰ ছট পূজা চিৰিয়াছলি সন্ধিয়া ভিউটো বেছিয়ে ভাল লাগিছে চাই চ' আমাৰ তিনিটা ঠাইত চোৱা হৈ গ'ল আৰু বহুতে ভাল লাগিল আৰু এতিয়া উভতি যাওঁ ঘৰলৈ আকৌ এবাৰ প্লেনিং চেঞ্জ হ'ল চ' অকণমান ভোক লাগিছে চ' আমি ভাবিছোঁ ৰেইন ড্ৰপতে সোমাই পেলাই খাই কিবা এটা যাওঁ আৰু পালোহি আমি ৰেইন ড্ৰপ আৰু আপোনালোকক দেখাই যাম আমি এটা ৰেইন ড্ৰপত আছোঁ তাৰপিছত ইয়াতে কিবা এটা খাই লওঁ বুলি ভাবিছোঁ তো তিনিটা বজাত আমি ঘৰৰ পৰা ওলালোঁ ছট পূজা চাবলৈ ফলফলি আমবাৰী বিশ্বনাথ ঘাট বিশ্বনাথ টাউনৰ মানে বহুতখিনি পূজা চালোঁ বা তিনিটা বজাৰ পৰা ঘূৰি কিবা মানে ভোক অনুভৱ হৈছে পেটটো কিবা মানে নিগনি দোৱাৰ নিচিনা আৰু কি কওঁ আপোনালোকক সেইকাৰণে সন্ধিয়া আহিলোঁ এতিয়া চাওঁ যি পাওঁ মানে তাকে খাম মই চাটখন দিছে ইমান কিবা কিবি ডায়েৰীখন চোৱা নাই মই কিবা এটা লৈ ভোক লাগিছে আৰু ভাল লাগিছে আৰু লগতে আমাৰ এয়া মোৰ ধৰ্মাটা আজি বৰ বিশেষ আমি একেলগে মানে খুব এনজয় কৰিছোঁ এয়া আমাৰ ধৰ্মা মানে বহুত এনজয় কৰিছোঁ আৰু পূজা আৰু বিশেষকৈ পূজা এবাৰ মানে ইমান ৰমকে জমকে যোৱা নাই মিছা ক'লে কিডাল হ'ব হয় নহয় দুৰ্গা পূজাও খেমেকা কালী পূজাও খেমেকা কিন্তু ছট পূজা সন্ধিয়া মানুহ হৈছিল নহয়নে মানুহ অলপ হৈছিল ভালখিনিয়ে মানুহ হৈছিল সেইকাৰণে পৰিৱেশটো আৰু ফেষ্টিভেল বুলি ক'লে মানুহ নহ'লে মজা নালাগে ৰময় সেই ৰমকে জমকে মানে আজিহে লাগিছে কিন্তু ৰমকে জমকে বিশেষকৈ পেটত লাগি আছে হ'ব আকৌ লগ পাম ষ্টাৰ্টিং কৰিলোঁ কফিৰ লগত চাওঁ পালকি ব্লগ-6 স্পেচিয়েল ভিডিঅ' 3টা বজাৰ পৰা আমি ওলাইছোঁ আৰু পূজাটো গৈছিলোঁ বহুতখিনি মানে আহি পেলাই ইয়াত বহুত কিবা এনজয় কৰিলোঁ ক'লে মিছা ক'লে কি ডালো বা আপোনালোকে ভিডিঅ'ত দেখিব আৰু ইমানতে আমি সামৰণি মাৰিম আকৌ লগ পাম